হেল্ল' গাইজ, তো এতিয়া আমি বজাৰলৈ যাওঁ। তো বজাৰলৈ যাব লৈছোঁ। মানে ৰাতি খাবলৈ একো শাক পাচলি নাছিলে, সেইকাৰণে বজাৰলৈ যাবলৈ ওলাইছোঁ। এতিয়া আমি যাই আছোঁ, তো আপোনালোকে চাই যাই থাকক। বজাৰখন বেছি দূৰ নহয়, সেইকাৰণে আমি খোজকাঢ়িয়ে যাই আছোঁ। তো ইভিনিঙত অলপ হ'লেও মানে খোজকাঢ়িব লাগে, ভাল হয় দেহাৰ কাৰণে, সেইকাৰণে আমি খোজকাঢ়ি যাই আছোঁ। তো বেছি দূৰ নহয়, তো 1 কিলোমিটাৰমান খোজকাঢ়িলে আমি পাই যাওঁ বজাৰখন, সেইকাৰণে আমি খোজকাঢ়িয়ে যাই আছোঁ। ভাল লাগে ন, কেতিয়াবা খোজকাঢ়িয়ে ভাল লাগে। তো এতিয়া আমি বজাৰখন পাই গ'লোঁ। তো বজাৰত আহিলোঁ, তো চাওঁ কি লোৱা হয়, কি পাওঁ, কি শাক পাচলি লওঁ, কি মাছ মাংস লওঁ। চ' আপোনালোকে চাই যাই থাকক। তো প্ৰথমতে মই গাখীৰে লৈ লওঁ। গাখীৰ খাব লাগে, ভাল হয় দেহাৰ কাৰণে, শক্তিও বাঢ়ে, হেল্ডি হয় গাটো, দেহাটো। সেইকাৰণে মই গাখীৰলৈ লৈ ল'লোঁ এটা। তাৰপিছত মই বজাৰলৈ ভিতৰত সোমাই আহিলোঁ। তো বজাৰত বহুতকেইটা শাক পাচলি আছে, যি লাগে চব ইয়াতে পোৱা যায়। বহুত ভাল লাগে ইয়াতে বজাৰ কৰি, মানে ভাল পাওঁ আৰু কিনা। মই যি খোৱা বস্তু লাগে সেইবিলাকে চব পাই যাই থাকোঁ। তো তাকে ভাবিছোঁ কি লওঁ, অলপ মাছ মাংস কি পাওঁ তাকে লৈ লওঁ। তাতেতো বহুতকেইটা আছে। তো এতিয়া আমি মাংস ল'বলৈ আহিলোঁ, গাহৰি মাংস। গাহৰি মাংস খাবলৈ বৰ ভাল লাগে, সেইকাৰণে গাহৰি মাংসই খাওঁ। লৈ ল'লোঁ। চব বজাৰটো ইমান ধুনীয়া কৰি আছে। ইয়াতে মুৰ্গীও মাংস পোৱা যায়, লোকেল মুৰ্গী আৰু ব্ৰইলাৰ চব পোৱা যায়। আৰু ইয়াতে মাছো পোৱা যায়। যদি আপোনালোকে মাছ ল'ব বিচৰা তেতিয়াহ'লে মাছো পোৱা যায় ইয়াতে। চিংগি মাগুৰ আছে আৰু এইবিলাক মাছ আছে। বহুত ভাল হয়, খাবলৈও টেষ্টি হয় ন, এইবিলাক বহুত ভাল লাগে খাবলৈ। তো অলপ চিংগি মাছেই লৈ লওঁ। ইয়াতে সিফালে পাঠাৰ মাংস মানে পোৱা যায়। এইবিলাক চব মানে বজাৰ মানে যি লাগে সেইবিলাক পোৱা যায় আকৌ। তো এতিয়া মোৰ বজাৰ কৰা হ'ল। তো ল'লোঁ আৰু যিকেইটা শাক পাচলি ল'লোঁ। তো মই বজাৰখন ইয়াতে মই বজাৰ কৰিয়ে ভাল লাগে, কাৰণ ইয়াতে মই সকলো বস্তুৱে পাওঁ যি লাগে।